নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিতো 6 তাৰিখ হ'ল। 6 তাৰিখে আপোনালোকক এটা মই ব্লগ দিছিলোঁ। সেইটোৰ আজি ৰাতি মই এতিয়া পাঞ্জাৱ যাম। পাঞ্জাৱ মই কিহত স্লিপাৰ বাছত যাম। এতিয়া আমি হোটেল ৰুমৰ পৰা গাড়ী ষ্টেণ্ডলৈকে ওলাম। এতিয়া আমি বাছ ৰখি আছোঁ, স্লিপাৰ বাছ। আমাৰ বাছ আহি গ'ল, স্লিপাৰ বাছ এইখন। বাছৰ ভিতৰত গৈছোঁ আমি। এইটো বাছ এনেকৈ ইয়াত এনেকৈ হয় নাম্বাৰ এনেকৈ বাছ তলতো ওপৰতো। এইটো আমাৰ দুটাৰ চিট। পুৰা বাছত বহি লৈছোঁ। বৰ্তমান বাছ চলা নাই। ইয়াত এনেকৈ আমাৰ এইটো ৰুম টাইপ স্লিপাৰ বাছ এইবিলাক। আৰু এনেকৈ বাহিৰৰ ফালে চাব পাৰি বাছৰ পৰা। এতিয়া গৈ আছোঁ অমৃতসৰ, পাঞ্জাৱ। এইখন গাড়ীৰ ভিতৰত এই মোবাইল আৰু এতিয়া ৰাতি 1:30 বাজিছে। 1:30 আমাৰ লাঞ্চ অলপমান খানাৰ কাৰণে এখন ধাবাত নমাই দিছে। এতিয়া ৰাতিপুৱা 5:21 হৈছে। গুড মৰ্ণিং। আমি জাষ্ট গাড়ীৰ পৰা নামিলোঁ অমৃতসৰত। এটা নামটো কি আছিল? ৰামতালেই চকত নামিছোঁ। এতিয়া আমাক নিব লাগে এতিয়া অমৃতসৰত। আমি বৰ্তমান আছোঁ হোটেল ৰুমলৈ যাই আছোঁ। হোটেলত তাতে ফ্ৰেছ অলপ হৈ কিনে আমি স্বৰ্ণ মন্দিৰলৈ যাম। ঠাণ্ডা আছে অলপ, আমাৰ গুৱাহাটীত দৰে। গুৱাহাটীত দৰে, কিন্তু দিল্লীতকৈ ঠাণ্ডাটো বেছি আছে। আমি এই জাষ্ট হোটেল আহি গৈছোঁ। এই হোটেল ৰুম 101। এইটো আমাৰ ৰুম পাঞ্জাৱৰ। অ' মাই গড। হেল্ল', এইটোৰ হোটেল ৰুমটো দেখাই দিলোঁ আমি। ৰাতিপুৱাতো আহি পালোঁৱে। এতিয়া পাঞ্জাৱৰ কি আছে আমি এতিয়া ফুৰিবলৈ যাম, আপোনালোকক দেখাম। চ' এইটো আমাৰ হোটেল ৰুম। ইয়াতে ফ্ৰেছ হৈ ল'লোঁ। এতিয়া আমি ইয়াৰ পৰা ওলাম। আৰু এইখন আমাৰ হোটেল আছিল ইয়াৰে অমৃতসৰৰ হোটেল গল্ডেন ভিউ পইণ্ট। আৰু এইখন গাড়ীত আমি এতিয়া ফুৰিবলৈ এতিয়া ইয়াৰ পৰা নামিলোঁ। এতিয়া ফাৰ্ষ্ট ডেষ্টিনেশ্যন আছে গল্ডেন টেম্পল। গল্ডেন টেম্পলৰ ভিতৰত যাওঁ আমি। সেইটো গল্ডেন টেম্পলৰ এইটো গেট। আমি এতিয়া এই দুখন লৈ ল'লোঁ। এতিয়া মাথাত মাৰি ল'ম এইকেইখন। এনেকৈ এইখনকৈ মাৰি ল'লে এইটো ইয়াৰে গেট গল্ডেন টেম্পল। এই চাওকচোন কিমান মানুহ ভিতৰত। চাওকচোন ইয়াত কিমান মানুহ, বাপৰে বাপ। ভিতৰত এনেকৈ গ'লে ইয়াত পানী খচি এনেকৈ যাব লাগিব ভিতৰত। সোমোৱা প্ৰৱেশ, এইটো প্ৰৱেশ দ্বাৰ। আমি এনেকৈ এইটো স্বৰ্ণ মন্দিৰ, এইটো স্বৰ্ণ মন্দিৰ। আৰু ফাইনেলি আমি পাই গ'লোঁ গল্ডেন টেম্পল। এইটো দেখিছেনে গল্ডেন টেম্পল। एक ओंकार सतनाम करता पुरख निर्भव निर्वैर अकाल मूरत अजूनी सैभं गुर प्रसाद। এতিয়া লংগৰ হললৈ আহিছোঁ, লংগৰ খাবলৈ। ইয়াৰ এতিয়া আমি লংগৰৰ কাৰণে এতিয়া আমি লংগৰ খাবলৈ বহিছোঁ। দি গৈ আছে এনেকৈ। আমি লংগৰ খাই ওলাই আহিলোঁ। আৰু এতিয়া
জালিয়ানা বাগৰ ফালে যাম। আমি জালিয়ানা বাগৰ ভিতৰত সোমাম। ইয়াৰ পৰা এই গল্ডেন টেম্পলৰ এই চাইডতে এইটো জালিয়ানা বাগ আছে। এইটোৱে হ'ল এই স্মাৰকটো জালিয়ানা বাগৰ, য'ত ইয়াত আমাৰ পাঞ্জাবী মানুহবিলাক ব্ৰিটিছৰ গুলীত শ্বহীদ হৈছিল। সেইকাৰণে ইয়াত জালিয়ানা বাগৰ যুদ্ধ বুলি কোৱা হয়। ইয়াত মানে 1000 গুলী একেলগে ব্ৰিটিছসকলে ইয়াত মানে হেৰি কৰিছিল আৰু তেতিয়া মানুহবিলাকৰ মৃত্যু হৈছিল। কৈছিলে নে গুলি মাৰিছিল যে 1500 গুলি একেলগে মাৰিছিল মানুহবিলাক মাৰিব। এই 1500 গুলি চিন বেৰাত এতিয়াও আছে ইয়াত। সেইকাৰণে ইয়াত দেখাওঁ মই আপোনালোকক। এইবিলাক দেখিছেনে? এইবিলাক চিনবিলাক এই বন্দুকৰ গুলিবিলাক উলিয়াই কিনে এটা গুলি দেখাই মই আমি ইয়াৰ পৰা ওলাম। আমি এতিয়া এটা টোল গেট পাৰ আৰু হৈ কিনে পাঞ্জাৱৰ বাগাবৰ্ডৰ ফালে যাই আছোঁ। আমি এতিয়া এই বাগাবৰ্ডৰ পাই গ'লোঁ। অকণমান দেৰিকৈ ইয়াৰ ভিতৰত সোমাম। আমি আহি গ'লোঁ বাগাবৰ্ডাৰ আটাৰী গাঁও। এইখন হ'ল ইণ্ডিয়াৰ লাষ্ট গাঁও। এইখন চাওক আমাৰ ইণ্ডিয়াৰ ফ্লেগ এইখন, আৰু এইখন পাকিস্তানৰ। এইটো পুৰা বৰ্ডাৰ, এইটো পুৰা বৰ্ডাৰ দেখিছেনে? আমাৰ চব চিকিউৰিটি চেকিং হৈ গ'ল। এতিয়া আমি ভিতৰলৈ যাই আছোঁ। ফাইনেলি আমি ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ দেখিম, বাঘা বৰ্ডাৰ। खाने पीने के लिए जा भैया, आगे कुछ नहीं मिलेगा भैया। भैया 5 प्लेट चालू। वाह, সেইখন পাকিস্তান, এইখন পাকিস্তান। এইটো আমাৰ ষ্টেডিয়াম ইণ্ডিয়াৰ। আমি এতিয়া এইটো ৰোডৰ পৰা আহিলোঁ, বাগাবৰ্ডৰ পৰা পেৰেড চালোঁ। আমি পেৰেড চাই লৈ এতিয়া বাহিৰলৈ ওলাই আহিছোঁ। এতিয়া চেচ বহুত ভাল লাগিল। কেনে লাগিল? বাপৰে বাপ, একদম মজা এক্সপিৰিয়েঞ্চ মোৰ পাঞ্জাৱৰ পৰা ভিডিঅ'টি ইয়াতে মই খতম।